আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। এক ভাইয়ের প্রশ্ন, এক জায়গাত কেইবার তায়াম্মুম করা জায়েজ আর তায়াম্মুম কি কি কারণে ভাঙি যায়? তায়াম্মুমর দরমিয়ান মাজত যদি হাদাস লাহিক হয়ে যায়, ইয়ানি হাওয়া গুচি যায়, তেতিয়া করণীয় কি, কেনেকৈ কৰিব? মনত ৰাখিব, পানী ব্যৱহাৰ কৰাৰ পিছত পানী মুস্তামিল হয় আৰু এক জাগাত পাক জমিনত বাৰ বাৰ তায়াম্মুম কৰাৰ পিছত মাটি মুস্তামিল নহয়। এইকাৰণে এক জাগাত এটা ঠাইত বাৰ বাৰ তায়াম্মুম কৰিব পাৰি। এটা জাগাত তায়াম্মুমে নাজাসাতে জাহিরির পৰা পাক নহয়, নাজাসাতে হুকমিয়া দফা হয়ে যায়। তায়াম্মুমে নাজাসাতে হুকমিয়া দফা হয়ে যায়, নাজাসাতে জাহিরির পৰা মানুহে পাক নহয়। তায়াম্মুম কৰাতে হাত জমিনত জৰব লাগাৰ পিছত হাৱা গুচি গেল, তেতিয়া কি কৰিব? তেতিয়া আকৌ জমিনত হাত জৰব লাগাব লাগিব, আকৌ জৰব লাগাই পেলাই মুছে কৰিব। একবাৰ জৰব লাগাৰ পিছত হাৱা যদি গুচি যায়, সেই হাত দি মুছে নকৰিব, আকৌ আৰম্ভণিৰ পৰা জৰব লাগাই মুছে কৰিব লাগিব। তায়াম্মুম কি কি কাৰণে ভাঙা যায়? যি কাৰণে উজু ভাঙে, যিমান কারণে উজু ভাঙি যায় সিমান কারণেই তায়াম্মুম ভাঙে। আৰু যি উজৰৰ কাৰণে, যি অসুবিধাৰ কাৰণে তায়াম্মুম জায়েজ হৈছিল, তায়াম্মুম কৰা জায়েজ হৈছিল উজুৰ পৰা, যি কাৰণে তায়াম্মুম কৰা জায়েজ হৈছিল, যি উজৰৰ কাৰণে তায়াম্মুম কৰা জায়েজ হৈছিল, সেই উজৰ জাইল হোৱাৰ পিছত তায়াম্মুম আর বাকি নাথাকে। যিমান কারণে উজু ভাঙে সিমান কারণে তায়াম্মুম ভাঙে। আৰু তায়াম্মুমৰ জায়েজ হোৱাৰ যিটো উজৰ আছিল, আৰু এই উজৰ জাইল হোৱাৰ পিছত আর উজু তায়াম্মুম বাকি নাথাকে। মাসলা বুজি পালোঁ, যি কারণে উজু ভাঙা যায় সেই কারণেই তায়াম্মুম ভাঙে। আৰু যি উজৰৰ কাৰণে তায়াম্মুম জায়েজ হৈছিল, সেই উজৰ জাইল হোৱাৰ পিছত আর তায়াম্মুম বাকি না থাকে। তায়াম্মুম মোর ভিতৰত তিনিটা ফরজ নিয়ত করা, দুই হাত জমিনত জরব লাগাই মুখমণ্ডল একদম ভরপুর সব জায়গাত মুছে করা, তাৰপিছত আকৌ জরব লাগাই দুই হাতৰ কিনাকনিলৈকে মুছে করা, আর হাতৰ ভিতৰত যদি কোনো আংঠি থাকে লৰচৰ কৰি দিয়া, পুরা মুছে করা একদম। তাৰপিছত তায়াম্মুম পাথৰৰ ওপৰত কৰিব পাৰে, চিমেণ্ট, টাইল আৰু চুনা, তাৰপিছত ৱাল, এইবিলাক জাগাত তায়াম্মুম কৰিব পাৰে। লোহা লাকড়িত তায়াম্মুম কৰিব নোৱাৰে। লোহা লাকড়িৰ ওপৰত যদি ইমান পৰিমাণ ধূলা-বালু আছে, হাত এনেকৈ জৰব লাগালে লোহাৰ ওপৰত নিশান হৈ যায় যে ইয়াতে হাত লাগাইছিল, তেতিয়া জায়েজ হ'ব। ধূলা-বালু উৰি আছে, তেতিয়া তায়াম্মুমৰ নিয়াত কৰি হাত মুখ হৰকত কৰিলে তায়াম্মুম হৈ যাব, অসুবিধা নাই। তাৰপিছত নিজে যদি তায়াম্মুম কৰিব নোৱাৰে, বেমাৰী শখস, বেলেগে তায়াম্মুম কৰি দিলেও হ'ব। তেতিয়া যি কাৰণে উজু ভাঙা যায়, যিমান কারণে উজু ভাঙা যায় সিমান কারণেই তায়াম্মুম ভাঙে। আর যি অসুবিধার কারণে, যে উজৰৰ কারণে তায়াম্মুম করা জায়েজ হৈছিল, এই অসুবিধা জাইল হোৱাৰ লগে লগে তায়াম্মুম আর বাকি নাথাকে। তায়াম্মুমৰ দৰমিয়ানত যদি কোনো হাদাস লাহিক হয়, তা আকৌ আৰম্ভণিৰ পৰা তায়াম্মুম কৰিব লাগিব। এক জায়গাত বাৰ বাৰ তায়াম্মুম কৰিব পাৰে। তায়াম্মুম কৰিলে নাজাসাতে জাহিরি পৰা পাক নহয়, নাজাসাতে হুকমিয়ার পৰা মানুহ হুকমিয়া দফা হয়ে যায়।
আৰু তায়াম্মুম মোৰ ভিতৰত মনত ৰাখিব তিনিটা ফৰজ। তায়াম্মুমৰ ভিতৰত কিন্তু নিয়ত কৰা শৰ্ত ফৰজ। নিয়ত কৰা, মুখমণ্ডল মুছে কৰা, দুই হাতৰ কিনাকুলিলৈকে মুছে কৰা। হাজা মা ইনদি ওয়াল্লাহু আ'লাম।